আজি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু আচলতে মোৰ এনেকুৱা হৈ আছিলে মানে বহুত দিন ভিডিঅ' দিব পৰা নাই আৰু আপোনালোককো একো দেখাব পৰা নাই। তাকে ভাবিছোঁ মানে অলপমান অসুবিধা আছিলে ঘৰত মোৰ, সেইকাৰণে ভিডিঅ' দিব আপোনালোকৰ আগত পৰা নাই। আজিৰ পৰা ভাবিছোঁ সপ্তাহত 2টা বা 3টা ভিডিঅ' আপোনালোকৰ আগত দেখুৱাম। আজি কিনো দেখুৱাম আপোনালোকৰ আগত, তাকে এটা মই মানে আমাৰ ঘৰৰ ওচৰৰ দাদা এজনে এখন ডাঙৰ কুঁহিয়াৰ বাগান আছে। এই বাগানখন আপোনালোকৰ আগত এবাৰ দেখাব বিচাৰিছোঁ। চাই লওকচোন এই কুঁহিয়াৰ বাগানখন কেনেকুৱা ধৰণৰ, কেনেকুৱা কুঁহিয়াৰ, কি কথা আপোনালোকৰ সকলো আগত এই ভিডিঅ'টো মই আপোনালোকৰ সকলোবোৰ শ্বেয়াৰ কৰিম। এতিয়া দেখিছে এখন কুঁহিয়াৰ বাগানখন একদম এক মূৰৰ পৰা একদম প্ৰথমৰ পৰা লাষ্টলৈকে ভিডিঅ'টো চাব আৰু ছাবস্ক্ৰাইব কৰি ল'ব আৰু এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ পাই থাকিব। আৰু মই আপোনালোকৰ আগত ক্ষমা বিচাৰিছোঁ, মানে মই বহুত দিন ভিডিঅ' দিব পৰা নাই। ভাবিছোঁ এতিয়া মই ডেইলি ভিডিঅ' আপোনালোকৰ আগত সপ্তাহত 2টা বা 3টা ভিডিঅ' এৰি দিম। এতিয়া আপোনালোকে চাব পাৰে আমাৰ এই কুঁহিয়াৰ বাগানখন। এতিয়া আপোনালোকৰ আগত মই কুঁহিয়াৰ বাগানখন এবাৰ দেখুৱাম। আমি এই ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া আপোনালোকে দেখিছে এইখিনি প্ৰথম হয়, প্ৰথম লাইনটো হয় এইটো। আপোনালোকে দেখিছে এইখিনি প্ৰথম লাইন হয়। এতিয়া আপোনালোকক সকলো প্ৰথমৰ পৰা লাষ্টলৈকে দেখুৱাম, কেনেকুৱা বাগান, কি কথা সকলোবোৰ চাব পাৰিব। এইখনে আমাৰ বাগানখন দেখিছে। এইখন বেছি দিন হোৱা নাই, 6-7 মাহমান হ'ল। বহুত ডাঙৰ হৈছেগৈ আৰু 6 মাহমানৰ পাছত মানে কাটিব পৰা হ'বই কুঁহিয়াৰডাল। দেখিছে গোটেই ডাঙৰ কুঁহিয়াৰ। এইবোৰ চাওক কি ধুনীয়া ডাঙৰ হৈছে। আৰু চাই ধৰক, দেখুৱাই আছোঁ আপোনালোকৰ আগত মই এইখনে বাগানখন। আপোনালোকে দেখিছেই চাগে, বহুত ডাঙৰ বাগান। কমচে কম 1-1.5 বিঘামান আছে কুঁহিয়াৰ ইয়াত। আপোনালোকক আৰু অলপ ভিতৰৰ পৰা দেখিছে এইখিনি। এতিয়া মই ৰাস্তাটোদি সোমাই যাম। এইটো আমাৰ ৰাস্তাটো। জপনাখন খুলিব লাগিব, খুলিলোঁ জপনাখন। এইখনে বাগানখন চাই ল'ব পাৰে। বহুত জংঘল হৈছে, জংঘলৰ মাজে মাজে বহুত দূৰ, মানে ইপাৰৰ পৰা সিপাৰটো দেখিয়ে নাপায়। ইমূৰৰ পৰা সিমূৰটো একদম দেখি নাপায়, চাব পাৰে। আৰু ইপিনে মই নাযাওঁ, ইফালে বেছি জংঘল আছে। আপোনালোকে দেখিছে আপোনালোকে গোটেই এইবিলাক জংঘল। ভয় লাগে মোৰ আচলতে। আপোনালোকে তাকে ভাবিছোঁ বাহিৰৰ পৰা অলপ দেখাই দিম। এইখনে বাগানখন। দেখিলে আপোনালোকে বাগানখন, এইখনে বাগানখন। আৰু মই এতিয়া আছোঁ পথাৰৰ মাজত, আৰু আচলতে বাগানখন আছে একদম পথাৰৰ মাজত। এইখন দেখিলে গোটেই পথাৰ, এইবিলাক তাৰপৰা পথাৰ চাৰিওপিনে। আৰু আজিলৈ ভিডিঅ'টো ইমানেই। আৰু চেনেলটো যদি কোনোবা নতুনকৈ চাই ছাবস্ক্ৰাইব কৰি দিব, আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব। আৰু আপোনালোকে যদি কমেণ্ট কৰে বহুত ভাল লাগে, আৰু কমেণ্ট নকৰাকৈ নাথাকিব, কমেণ্টটো কৰিবই।
আৰু ভিডিঅ' আপোনালোকে সপ্তাহত মই কথা দিছোঁ আপোনালোকৰ আগত, মই সপ্তাহত 2-3টা ব্লগ দিবলৈ চেষ্টা কৰিম। এতিয়া ভিডিঅ'টো আজিলৈ ইমানেই। ধন্যবাদ। জয় আই অসম।